আমাৰ পুৰণা বন্ধুবিলাকক লগ পালোঁ। ফেডাৰেশ্যনৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট সহদেৱ দাস, যাৰ লগত তেখেত সভাপতি থাকোঁতে আমি বিভিন্ন জেগাত একেলগে ঘূৰি সমন্বয়ৰ কাম কৰিছিলোঁ। সেই সময়ত বহুত ভয়ানক পৰিস্থিতি আছিলে। তাৰ মাজতে ফেডাৰেশ্যনে বহুখিনি ৰিস্ক লৈ বেংগলী জাতিটোক নিৰাপত্তা দিয়াৰ লগতে সব ক্ষেত্ৰতে বেংগলৰ যিটো অধিকাৰ জীয়াই থকাৰ লৈ কাম কৰি আহিছে। আৰু আজি সমগ্ৰ বেংগলী জাতিক একত্ৰিত কৰি আজিৰ সেই অৱস্থালৈ আনিব পাৰিছে। আৰু বেংগলীৰ যিটো সমস্যা, সেই সমস্যা মানুহৰ দৃষ্টিত আনিব পাৰি আজি এই সমস্যা স্থায়ী সমাধানৰ ফালে আগবাঢ়িব পাৰিছে। গতিকে সেইটো এটা খুব ডাঙৰ পদক্ষেপ। গতিকে ফেডাৰেশ্যনে আজি BTCৰ ফেডাৰেশ্যন বিশেষ কৰি সমগ্ৰ অসমৰ বেংগলী জাতিক জাগৰণ কৰি দি পেলাই আজি একত্ৰিত হয় বেংগলী জাতি সত্তাৰ কাৰণে আৰু বেংগলী জাতিক আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰি আছে জাতি। জিলা সমিতি আৰু আমাৰ আঞ্চলিক সমিতি দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনত আমি ইতিমধ্যে ৰাতিপুৱাই আমি চাফ চিকুণতাৰ পিছতেই আমি এটি সাংস্কৃতিক শোভাযাত্ৰা আমি লৈ গোটেই খৰিয়াবাৰী চহৰখনৰ মাজেদি আমি পৰিভ্ৰমণ কৰিছোঁ। প্ৰায় 2 সহস্ৰাধিক লোকৰ দ্বাৰা আৰু বিভিন্ন কৃষ্টি দলৰ সৈতে আমি সেই শোভাযাত্ৰা সম্পাদন কৰি আহি আমাৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুযায়ী যি মায়াবিনী গীত আমি গোৱাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছিলোঁ। আজি সেই কাৰ্যসূচীত উল্লেখ থকা অনুযায়ী প্ৰায় 3 সহস্ৰাধিক লোকৰ দ্বাৰা আমি ধুনীয়াকৈ মায়াবিনী গীত গাইছোঁ। গতিকে এই অসম চৰকাৰ তথা জনাম সঠিক তদন্ত হৈ তেওঁৰ যাতে সুন্দৰ বিচাৰ হয়, উচিত বিচাৰ হয়, তাকে কামনা কৰিছোঁ। আৰু আপোনালোকৰ এই বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পিছতেই আমাৰ প্ৰকাশ্য সভা যিটো অপেন ছেশ্যন সেইটো আমাৰ আৰম্ভ হ'ব। গতিকে অপেন ছেশ্যনত আমি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সহায় সহযোগিতা উপস্থিত আমি কামনা কৰিছোঁ। চিফ গেষ্ট আছে, আমাৰ BTC চিফ আছে, বিভিন্ন কেবিনেট মন্ত্ৰীসকল আছে। ইয়াৰ উপৰি আমাৰ দলৰ আমাৰ সংগঠনৰ ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আছে, জিলা কমিটিৰ বিষয়ববীয়াসকল আছে। ইয়াৰ উপৰিও অন্যান্য যিসমূহ আমাৰ ছাত্ৰ সংগঠন আছে, সেই ছাত্ৰ সংগঠনসমূহৰ আমি জনাইছোঁ। গতিকে সকলোলৈ সহযোগত আজি এই